আজি আমাৰ স্কুলত প্ৰগ্ৰাম পাব্লিক হাই স্কুলত 97 বেটছত যিসকলে মেট্ৰিক পাছ কৰি গৈছিল সেইসকল ল'ৰা ছোৱালী আৰু আমাৰ শিক্ষক তথা ছাত্ৰ বা এক্স টিচাৰ আৰু বিশিষ্ট ব্যক্তি সকলোকে সাঙুৰি এটা গেট টুগেডাৰৰ আয়োজন কৰা হৈছে আৰু ইয়াত ইনিচিয়েটিভ লৈছে আমাৰ সেই 97ত পাছ কৰি যোৱা যিখিনি ষ্টুডেণ্ট আছিল তেওঁলোকে আৰু তেওঁলোকৰ বেষ্টৰ ৰিজাল্ট দিয়ে আমাৰ স্কুলখন 1997ত ৰিকগনিশ্যন পাইছিল আৰু যাৰ বাবে আমাৰ স্কুলখন ৰিকগনিশ্যন পোৱাৰ ফলত আৰু পৰৱৰ্তী সময়ত প্ৰভিন্সিয়েলাইজড 1-1-13 পৰা হৈছিল আৰু এই আজিৰ যিটো গেট টুগেডাৰ এই গেট টুগেডাৰৰ যোগেদি শিক্ষক ছাত্ৰ তথা সমাজৰ যে এটা ভাল সম্পৰ্ক থাকিব লাগে যিটোৱে আমাৰ শিক্ষা ব্যৱস্থাক ভালেখিনি আগবঢ়াই লৈ যাব পাৰে সেই বস্তুটোৰ এটা মেছেজ আজি সমাজক দিয়াৰ বাবে এটা প্ৰচেষ্টা তেওঁলোকে হাতত লৈছে তাৰ বাবে তেওঁলোকক মই ধন্যবাদ যাচিছোঁ তেওঁলোকৰ জীৱনটো সুখেৰে অতিবাহিত হওক এইটোৱে মোৰ কামনা बे फरायसालिनि प्रग्राम पाब्लिक हाई स्कुलनिफ्राय जों सा 10 फरायसाफोरा मेट्रिक पास जानायनि उनावहाय गोलाव 20 बोसोरजों बे फरायसालिजों जों सोमोन्दो खालामनो हायाखैमोन जोंनि बारग'लांनाय 1997 मायथाइनि फरायसाफोरा जों दिनै ज' जानानै जों दिनै बे फरायसालि लांगोनायाव जोंनि आगोलनि फोरोंगिरि आरो दानि फोरोंगिरिफोरखौ जों मोनसे गेट टुगेदार हाबाफारि लानानै जों बिथांमोनखौ जों बरायदों आरो बे बरायनायनि गेजेरजों आं बेखौनो बुंनो सानोदि जिहेतु मोनसे फरायसालिया फरायसाफोरनि थाखाय मोनसे मन्दिर जाय मन्दिराव थांनानै जों सोलोंनायनि गियान मोनो जोङो गियान दानायनि खायदा मोनो बे फरायसालिखौ जों जेब्लायबो मान सन्मान होनांगौ आरो बेबायदिनो जों दिनै 25 बोसोर बारलांनायनि उनावहाय जिहेतु देग्लाय जोंनि मेट्रिक पास जानाया 25 बोसोर जाबाय जों बे असिलायै जों फरायसालियाव फैनानै जों फोरोंगिरिफोरखौ जों मान बावहैदों आरो बिथांमोना जोंनि मान बावनायखौ आजावनानै जोङो दि बिथांमोननि फारसेनिफ्राय अननाय मोजां मोननाय जोंखौ बरायदों आं बिथांमोननिसिम गाहाय फोरोंगिरिनिफ्राय लाफानानै गासै फोरोंगिरि समाजनिसिम जों 97 मायथाइनि फरायसाफ्रा जेब्लाबो बरगंलायो आरो मान बावो आसा खालामदों फैगौ समाव फोरोंगिरि आरो फरायसानि गेजेराव सोमोन्दोआ गोथौ जायोब्लासो मोनसे ओनसोलनि जौगानाय मोनसे ओनसोलनि सोलोंथायारि बिथाङा गोरा जायो बे थांखियैनो जों दिनै बारग'लांनाय 97 मायथाइनि सा 10 फरायसाफोरा फैजेननो हायाखैब्लाबो जों जाखिनि फैदों नबज्योति सिंहनिफ्राय लानानै सन्जय बसुमतारी दान्थे बसुमतारी अमृत ब्रह्म सन्जित कुमार ब्रह्म मर्जिना बेगम मइनुर हक जों जयै जों दिनै हाबाफारियाव थानानै जों गावखौनो गाव गोग्गानाय मोन्दों आरो जों खाफाल गोनां होननानै आं सानो आरो फैगौ समाव जोंनि बे हाबाफारिनि गेजेरजों जोंनि फैबाय थानाय फरायसाफोरा जोंनि ओनसोलनि जौगानायनि थाखाय गोसो होनानै फरायगोन आरो जोंनि बे हाबाफारिखौ लानानै बिथांमोना मोनसे लेसन हिसाबै आजावनानै फैगौ समाव गोग्गो सोलोंथाइ लानाय बिथांमोना दावगालांगोन आं बेखौनो दिनैनि बे हाबाफारिनि गेजेरजों मिजिंथिबाय মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে এটা গেট টুগেডাৰ প্ৰগ্ৰাম অনুষ্ঠিত কৰিছোঁ ইয়াৰ উদ্দেশ্য আছিল এটা যে আমাৰ শিক্ষকসকলৰ প্ৰতি আমাৰ যিখিনি শ্ৰদ্ধা আছে সেইটো ব্যক্ত কৰা আৰু লগতে আমি সমাজক এটা মেছেজ দিব বিচাৰিছোঁ যে শিক্ষক আৰু ছাত্ৰীসকল সম্পৰ্ক কেনেকুৱা হ'ব লাগে আমি শিক্ষকৰ যিটো অৱদান সেইটো কেতিয়াও পাহৰিব নালাগে সেইটোৱে উদ্দেশ্য আছিল আৰু আজি বহুত ইমোশ্যনেল মুভমেণ্টো আহিছে কিছুমান প্ৰগ্ৰামটোত আৰু প্ৰাক্তন শিক্ষকসকলে বা আমাৰ শিক্ষাৰ্থীসকলে বহুত আৱেগিক হৈ মনৰ পুৰণা স্মৃতিৰ কিছুমান কথা ব্যক্ত কৰিলে আৰু সঁচাকৈ এক কথাত ক'বলৈ গ'লে এটা মিলন ভূমিত পৰিণত হোৱাৰ নিচিনাৰ পৰিৱেশ সৃষ্টি হৈছে এইখিনিয়ে ক'ব লগা ধন্যবাদ নৱপ্ৰজন্মক কি আহ্বান জনাব বিচাৰে নৱপ্ৰজন্মক মই বিশেষকৈ এইটোৱে আহ্বান জনাব বিচাৰিছিলোঁ যে নতুন উদ্যমেৰে আগবাঢ়ি যাওক যিবিলাক শিক্ষক আছে তেখেতসকলৰ ভৱিষ্যত গঢ়াৰ দায়িত্ব যিবিলাক শিক্ষকৰ হাতত ন্যস্ত আছে উপযুক্ত হাততে আছে অকল ছাকচেছৰ বাবে প্ৰয়োজন হ'ব তেখেতৰ মনৰ দৃঢ় বিশ্বাস আৰু তেখেতসকলৰ পৰিশ্ৰম যদি এই দুটা বস্তু হাতত লৈ আগবাঢ়িব পাৰে নিশ্চয় তেখেতসকলে সফল হ'ব পাৰিব আৰু শিক্ষা ব্যৱস্থা
1997 চন আৰু আজিৰ মাজত বহুত পাৰ্থক্য আহিছে তেতিয়া ইনফৰমেশ্যনবিলাক গ্ল'বেলাইজ হোৱা নাছিল আমি ইমান ইনফৰমেশ্যন জনা নাছিলোঁ কিন্তু আজিকালি ইনফৰমেশ্যনবিলাক গ্ল'বেলাইজ হ'ল বহুত আগতীয়াকৈ ইনফৰমেশ্যনবিলাক ল'ৰা ছোৱালী পাবলৈ সক্ষম হৈছে গতিকে নিজক এষ্টাব্লিছ কৰা ভাল স্থানত ছেটেল কৰিব পৰাৰ সুবিধা অজস্ৰ আহিছে গতিকে আহ্বান জনা নতুন প্ৰজন্মক নতুন উদ্যমেৰে আৰু আগবাঢ়ক প্ৰচেষ্টা হাতত ৰাখক নিশ্চয় সফল হ'ব পাৰিব মই এখন বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ পিছত মই শিক্ষকতা কৰি আছোঁ 2005 চনৰ পৰা মই শিক্ষকতাত জড়িত প্ৰথমে মই ফকিৰাম হায়াৰ ছেকেণ্ডেৰীত শিক্ষক কম্পিউটাৰ ছায়েন্সৰ শিক্ষক হিচাপে নিযুক্ত আছিলোঁ তাৰপিছত 2012 চনত মই শক্তি আশ্ৰম হায়াৰ ছেকেণ্ডেৰীত আছিলোঁ তাৰপিছত মই ৰেগুলাৰাইজ হৈ এতিয়া এজন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে ন্যস্ত হৈ আছোঁ মানে এক কথাত ক'বলৈ গ'লে মোৰ শিক্ষকতা জীৱন প্ৰায় 17 বছৰেই হ'ল আপোনাৰ সন্তান জিএনএম বা এএনএম নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰেই যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022